লৈও এটা প্ৰতিবাদ কৰাটো উচিত আৰু মই জানি ভাল পাইছোঁ যে যোৱা 30 তাৰিখে খুব সুন্দৰ এটা ধৰ্ণা কাৰ্যসূচী ধেমাজি জিলা কংগ্ৰেছ দ্বাৰা কৰা গ'ল য'ত আমাৰ উপসভাপতি ঘনবুঢ়াগোহাঁই ডাঙৰীয়া নিজে তাত উপস্থিত আছিল। ইতিমধ্যে সমগ্ৰ অসমৰ মানুহৰ মাজত নতুন বছৰ সংযোগ ৰাখি নতুন এটা উৎসাহ তেওঁলোকৰ মাজত সৃষ্টি হৈছে যে অহাবাৰ বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণ বনাম এগৰাকী ৰজাৰ মাজত হ'বলগীয়া হৈছে। ৰাজনৈতিক দলৰ মাজত নহয়, ৰাজনৈতিক গঠবন্ধনৰ মাজত নহয়, ৰাইজ বনাম ৰজাৰ মাজত হ'বলগীয়া হৈ আছে। আৰু আমি বিৰোধী দলবোৰ আমি অসমৰ জনসাধাৰণৰ লগত আছোঁ আৰু এইবাৰ আপোনালোকে দেখা পাব যে অসমৰ নিৰ্বাচনৰ ফলাফল সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা উদাহৰণ হ'ব যে কেনেদৰে স্বাভিমানী ৰাইজ যেতিয়া একত্ৰিত হয় ধন বল বহুবলক কেনেদৰে উফৰাব পাৰে এয়া এটা ব্যতিক্ৰমী এটা পৰামৰ্শ বা এটা উদাহৰণ অসমৰ জনসাধাৰণে আগন্তুক দিনত বিধানসভা নিৰ্বাচন যোগেদি সমগ্ৰ ভাৰতৰ ৰাইজক দিবলৈ গৈ আছে। আমাৰ কথা স্পষ্ট যে ৰাইজে বিচাৰে কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঢ়ি আছে। আমাৰ চেষ্টা থাকিব সকলোৰে লগত কথাখিনি পাতি যে এই মাহৰ ভিতৰতে আমি 50% আমি পাৰ্টি তালিকা এই মাহৰ ভিতৰতে আমি মুকলি কৰিম। ধেমাজি জিলাৰ 3টা সমষ্টি আপোনালোকে যিহেতু বিৰোধী বা আপোনালোকৰ সহযোগী দলেও বিচাৰিব বা আপোনালোকৰ মিত্ৰজোঁটৰ দলেও বিচাৰিব আচলতে চবেই বিচাৰিব। কিছু চিট বিৰোধী দলক এৰিব লাগিব, কিছু চিট আমাক এৰিব লাগিব আৰু তাৰ মাজত আমাৰ আলোচনা হ'ব লাগিব। সকলোকে এৰিব লাগিব, সকলোৰ নিজৰ মন পচন্দ চিট ক'ৰবাত এটা দুটা ঠাইত এৰিবই লাগিব। তেতিয়াহে গৈ আমাৰ মাজত এটা ক'ৰবাত আলোচনা হ'ব। তো সেইটো ধাৰাবাহিকভাৱে এটা প্ৰক্ৰিয়া থাকে। যেতিয়া বিভিন্ন দলৰ মাজত আলোচনা হয় এটা প্ৰক্ৰিয়া থাকে, এটা প্ৰক্ৰিয়াৰ যোগেদি তাৰ ফলাফলটো মই গম পাওঁ। আমাৰ কথাটো স্পষ্ট যে আমি জিকা প্ৰাৰ্থীজনকহে আমি আগুৱাই লৈ যাব লাগে। তাৰ বাহিৰে তাৰ আগত একো কথা নাই, তাৰ পিছত একো কথা নাই। যিজন জিকিব পাৰে সেইজনক আগুৱাই লৈ যাব লাগে। ধন্যবাদ।